ফ্ৰেণ্ডছ, কালি বজাৰ কৰিবলৈ গৈছিলোঁ, দুটা চুৱেটাৰ ল'লোঁ আৰু দুটা গৰম কাপোৰৰ পেণ্ট ল'লোঁ। এই দুটা চুৱেটাৰকেইটা বিৰাটেই ভাল লাগিছে। এটা লাইট কালাৰ লৈছোঁ আৰু এটা অলপ ব্লু কালাৰ টাইপৰ ল'লোঁ। ইমান ছফ্ট আৰু ষ্ট্ৰেচেবল। আমি অকণমান শকত, গতিকে এনে ধৰণৰ চুৱেটাৰবিলাক খুব ধুনীয়া হয়। আৰু পেণ্টটো এইটো এটা কালাৰ ল'লোঁ, খুবেই ধুনীয়া। এই পেণ্টকেইটা ঠাণ্ডা দিনত যে সঁচাকৈ একদম নলৈ নোৱাৰি। যোৱাবাৰো ল'লোঁ এটা, আকৌ এবাৰ দুটা লৈ আহিছোঁ। খুব ছফ্ট, অকণমান কোৱালিটিটো বেলেগ। আৰু এইটো চুৱেটাৰটো সঁচাকৈ পিন্ধি খুব ভাল লাগিছে। আৰু এইটো এটা লাইট ল'লোঁ, এটা অলপ পিংক টাইপৰ লৈছোঁ পেণ্ট। এই দুটা পিন্ধি পেলাই ৰাতি শুই থাকিলে আপোনাক ব্লেংকেট দৰকাৰেই নাই, ইমান ধুনীয়া গতিকে লৈ আহিলোঁ। এটা মাক দিম বুলি ভাবিছোঁ আৰু এটা মোৰলৈকে। আৰু চুৱেটাৰ দুইটা মোৰ। কেনে লাগিছে বাৰু আপোনালোকে জনাবচোন। ইমান কাপোৰ লৈ থাকোঁ, তথাপিও দোকানত দেখিলে নোলোৱাকৈ থাকিব নোৱাৰোঁ। মায়ে দেখা পালে গালিয়ে পাৰিব, তথাপিও লৈম আৰু। এইটো এটা চুৱেটাৰটো কেনেকুৱা হৈছে বাৰু আপোনালোকে জনাবচোন দেই। মোৰ কিন্তু বিৰাট ভাল লাগিছে, পিন্ধিও বিৰাট ভাল লাগে। একদম ছফ্ট, পিন্ধি আছোঁ যে ফিলেই নহয়।